তো এটা আপডেট এটা লৈ আহিছোঁ যে পাকিস্তান আৰু বাংলাদেশৰ যি ফাৰ্ষ্ট T20 আছিল, তো ফাৰ্ষ্ট T20 অলপ আগতে শেষ হ'ল। আৰু মেটছৰ ৰিজাল্টটো যদি মই কওঁ, বাংলাদেশে পাকিস্তানক হৰুৱালে। তো কিমান ৰাণত হৰুৱালে? তো বাংলাদেশে পাকিস্তানে ফাৰ্ষ্ট বেটিং কৰিছিল। তো পাকিস্তানে ফাৰ্ষ্ট বেটিং কৰি 20 অভাৰো খেলিব নোৱাৰিলে। তো 20 অভাৰ নহওঁতে অল আউট হৈ গ'ল 110 ৰাণত, 110 ৰাণত এণ্ড 19.3 অভাৰত অল আউট পাকিস্তান। তাৰপিছত বাংলাদেশে ছেকেণ্ড বেটিং কৰি 112 ৰাণ বনায় আৰু তিনিটা উইকেট যায় বাংলাদেশৰ, আৰু 15.3 অভাৰতে বাংলাদেশে এইটো এচিভ কৰিলে। তাৰমানে বাংলাদেশ অতি দুৰ্দান্ত ফৰ্মত আছে, কাৰণ শ্ৰীলংকাক ৰিচেণ্টলি চিৰিজ শ্ৰীলংকাত জিকি আহিলে। শ্ৰীলংকাত গৈ শ্ৰীলংকাৰ লগত চিৰিজ জিকি আহিছে T20 চিৰিজ, আৰু পাকিস্তানৰ লগত ফাৰ্ষ্ট T20 মেচ জিকিল। আৰু আমি যদি স্ক'ৰ কাৰ্ডৰ কথা কওঁ পাকিস্তানৰ ইনিংছৰ, তেনেহ'লে ফাখাৰ জামানে হায়েষ্ট ৰাণ গেটাৰ 44 ৰাণছ বনায় 34 বলছ, আৰু আব্বাছ আফ্ৰিদি বলাৰ হয়, 22 ৰাণ কণ্ট্ৰিবিউশ্যন কৰে। তাৰ বাহিৰে আৰু বেলেগ তেনেকুৱা ধৰণৰ নাই কণ্ট্ৰিবিউটাৰ। আৰু যদি বাংলাদেশৰ হয় উইকেট মই কওঁ, টাস্কিন আহমেদে 3টা উইকেট লয়, আৰু মেহেদি হাছান 1টা, মুস্তাফিজুৰ 2টা, আৰু তানজিম হাছান 1টা উইকেট। আৰু যদি মই বাংলাদেশৰ ইনিংছৰ কথা কওঁ, তেনেহ'লে বাংলাদেশৰ হয় পাৰভেজ হুছেইন ইমনে 56 ৰাণ হায়েষ্ট মানে বনায় 39 বলত, আৰু তৌহিদ হৃদয়ে 36 ৰাণ। জাকাৰিটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।